নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইলোঁ। আজি মোৰ ৰেচিপিটোৰ বাবে লাগিব কাটি থোৱা পিঁয়াজ, গোটা জিৰা, লং এটুকুৰা, ডালচিনি এটুকুৰা, পনীৰ, ভোট জলকীয়া লৈছোঁ মই, আপোনালোকে কেঁচা জলকীয়া ল'ব পাৰে, আৰু গাজৰ মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত লাগিব বইল ভাত। আপোনালোকৰ ৰৈ যোৱা ভাত হ'লেও কথা নাই, যিকোনো চাউল ব্যৱহাৰ কৰিব পাৰে। ইয়াত ভাতখিনি ভালদৰে লাৰি দিব যাতে গোট বান্ধি নাথাকে। ইয়াৰ পিছত কেৰাহীখন তুলি দিছোঁ গেছত, ৰিফাইন তেল দিলোঁ। তেলখিনি অলপমান গৰম হ'বলৈ দিব। ইয়াৰ পিছত আমি পোনপ্ৰথমে দিম গোটা জিৰা, চাব যাতে তেলখিনি বেছি গৰম হৈ নাযায়, নহ'লে জ্বলি যাব পাৰে। তাৰপিছত কাটি থোৱা পিঁয়াজবোৰ দিম। এইখিনি ভালদৰে লৰাই থাকিব কোমল হোৱালৈকে। বেছি খৰকৈ ভাজিব নালাগে, জাষ্ট কোমল হ'লে হ'ল। নিমখ আন্দাজ মতে দি ল'ম, কেৱল পিঁয়াজৰ বাবে দিছোঁ দেই, বাকীখিনি মই পিছত জোখমতে দি দিম। আপোনালোকৰ আন্দাজ মতে এইখিনি দিব পাৰিব। এতিয়া কাটি থোৱা গাজৰবোৰ দি দিছোঁ। গাজৰটো বেছি কোমলীয়া নহ'লেও হ'ব, ফ্ৰাইড ৰাইচত ক্ৰাঞ্চিটো খায়ে ভাল লাগে। মোৰ আজি এইখিনি বস্তু থকাৰ কাৰণে এইখিনি দিছোঁ। আপোনালোকে ইয়াৰ লগত আৰু বিভিন্ন ধৰণৰ ভেজিটেবল ইউজ কৰিব পাৰে। তাৰ বাবে মই দিছোঁ কাটি থোৱা জলকীয়াবোৰ। আপুনি কেঁচা জলকীয়াও ইউজ কৰিব পাৰে, নিজৰ পচন্দ অনুযায়ী আপোনালোকে দি দিব। ইয়াৰ পিছত মই পনীৰখিনি দি দিম। পনীৰখিনি অলপ ফ্ৰাই হ'লে ভাল লাগে। অলপমান গোল্ডেন হোৱালৈকে ভাজি থাকিম। লৰাই থাকিব ভালদৰে যাতে তলত লাগি নাযায়। ইয়াৰ পিছত আমি বইল ভাতখিনি দি দিম। মোৰ বাৰু গোট খাই আছিল, মই দেখা পোৱা নাছিলোঁ, মই ভাঙি দিছোঁ। গোটেইবোৰ ভালদৰে আমি লৰাই থাকিম। আপোনালোকে যদি আগতে এনেদৰে বনাই খাইছে তেতিয়াতো ভালৰে কথা, আৰু যদি বনোৱা নাই তেতিয়া মোৰ এই ৰেচিপিটো চাই বনাব পাৰে। বহুত টেষ্টি হয় খাবলৈ। ইয়াত আৰু মই আন্দাজমতে নিমখ দি দিলোঁ। সৰু চামুচেৰে 2 চামুচ দিছোঁ মই। এইখিনি এতিয়া ভালদৰে লৰাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। মাজত কি কি ইনগ্ৰিডিয়েণ্টছ দিওঁ তেতিয়া গম পাব আপোনালোকে। ইয়াত 2 চামুচ মই চেনি দিছোঁ। আপোনালোকে যদি আৰু মিঠা খাই ভাল পায় তেতিয়াহ'লে আৰু চেনি এড কৰিব পাৰে। মই বেছি ভাল নাপাওঁ, সেইকাৰণে মই 2 চামুচ দিছোঁ বাৰু। তাৰপিছত অলপমান পানী লৈ তাত দি দিব, চেনিটো ভালদৰে গেলি যাব। তাৰপিছত মই এচামুচ গোলাপ জল ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি গোলাপ জল ভাল নাপায় তেতিয়া নিদিলেও কথা নাই, এনেও খাবলৈ খুব ভাল লাগে। এতিয়া আমাৰ এই ফ্ৰাইড ৰাইচখিনি হৈ গ'ল। বেছি টাইম নালাগে, খুব সহজ পদ্ধতি আৰু কম সময়তে হোৱা এবিধ ৰেচিপি।
আপোনালোকে জনাব কিন্তু দেই কেনেকুৱা লাগিল খাই। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু খোৱাৰ আগে আগে এচামুচ ঘিউ বা বাটাৰ দি পৰিৱেশন কৰিব লাগে, তেতিয়া আৰু ভাল লাগে। ধন্যবাদ। অহাবাৰ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।